নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। তেন্তে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এয়া গৰম তেলত মই নিমখ অকণমান দিলোঁ আৰু এখন হেতাৰে ধুনীয়াকৈ লাৰি দিছোঁ যাতে নিমখ আৰু তেলখিনি ধুনীয়াকৈ মিহলি হৈ যায়। আৰু এয়া মাছ অকণমান লৈছোঁ, পংকজ মাছ, কিছুমানে কচ মাছ বুলিও কয়। আপোনালোকৰ ফালে কি বুলি কয় জনাবচোন মোক। আৰু এতিয়া তেলখিনি ভালদৰে গৰম হৈ যোৱাৰ পিছত মই ইয়াত এপিচ এপিচকৈ মাছখিনি বহাই দিম। আৰু এতিয়া মই ইয়াত ঢাকনি এখন মাৰি দিম, অকণমান ভাপত সিজিব দিম মাছখিনি। আৰু এনেদৰে 5 মিনিটমান পিছত ঢাকনিখন গুচাই মাছখিনি আন এফালে সিজিব দিম। আৰু এতিয়া মই মাছখিনি লুটিয়াই দিম লাহে লাহে কৈ। এয়া চাওক, ৰঙচুৱা কৰি ভাজিছোঁ। মাছ যিমানে ভালদৰে ভজা হয় সিমানে তাৰ সোৱাদটো ভাল লাগে আৰু আঞ্জাত দিলেও ই নাভাঙে। গতিকে মাছটো ধুনীয়াকৈ ভাজি লৈছোঁ মই। দুই চাইডে ভাজি ল'ম ৰঙা পৰাকৈ। আৰু মাছখিনি ভজা হোৱাৰ পিছত সেই একেখিনি তেলতে মই মাছৰ আঞ্জাখন বনাম। আৰু সেয়ে ইয়াত মই এটা পিঁয়াজ আৰু জলকীয়া 4টা দিছোঁ। আৰু এইখিনি অকণমান ভাজি ল'ম, মানে অকণমান পিঁয়াজখিনি ৰঙচুৱা কৰি ল'ম। আৰু তাৰপিছত মই ইয়াতে 3টা বিলাহী দি দিলোঁ। আৰু এইখিনি ভালদৰে ভাজি ল'ম। আৰু আপোনালোকে জানেনে যে বিলাহীত নিসিজাকৈ কেতিয়াও হালধি দিব নালাগে। যদি মানে ইয়াত বিলাহীখিনি দি হালধি দিয়া হয় তেন্তে এইখিনি ভালদৰে নিসিজিব। সেইকাৰণে মই পিছত হালধিটো দি ল'ম। আৰু ইয়াতে মই অকণমান ঢাকনিখন মাৰি দিম বিলাহীখিনি ভাপত সিজিবৰ কাৰণে। কিছু সময় পিছত মই ঢাকনিখন গুচাই দিলোঁ, মানে সিজিছে নে নাই চাবৰ কাৰণে। এতিয়াও ভালদৰে সিজা নাই, সেইকাৰণে মই বিলাহীখিনি অকণমান লৰাই দিছোঁ। বিলাহীখিনি মই এতিয়া ভালদৰে এনেকৈ লৰাই তেলত ভাজি ল'ম। এয়া চাওক, এতিয়াও ভালদৰে সিজাই নাই। আৰু দেখিছেনে কিমান তেল উঠিছে মাছখিনিৰ। কিন্তু ইমান তেল খোৱাটো আমাৰ দেহৰ কাৰণে উপকাৰী নহয়। বাৰু যা নহওক, মই ইয়াতে ফুলকবি আৰু আলু বইল কৰি লৈছিলোঁ, আগতীয়াকৈ বইল কৰি থৈছিলোঁ। আৰু মই বিলাহীখিনি ভালদৰে সিজি যোৱাৰ পিছত ইয়াত আদা নহৰু বটা দি লৈছোঁ। আৰু এইখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে মিহলাই ল'ম। এইখিনি অকণমান লৰাই দিছোঁ। আৰু আদা নহৰুখিনি দিয়াৰ পিছতে এটা ধুনীয়া গোন্ধ ওলাই গৈছে। তাৰপিছত ইয়াতে বইল কৰি লোৱা ফুলকবি আৰু আলুখিনি মই দি ল'ম। ফুলকবিৰ টুকুৰাকেইটা মই অকণমান ডাঙৰকৈ ৰাখিছোঁ, নহ'লে বইল কৰি লোৱাৰ পিছত এইখিনি ভাঙি যায় কোমল হৈ পেলাই। আৰু ইয়াতে মই ফুলকবি আৰু আলুখিনি দি লৈ এইখিনি অকণমান লৰাই দিছোঁ। আৰু অলপ সময় এইখিনি
উতলিবলৈ দিম। যিহেতু বইল কৰি লোৱা হৈছে আৰু এই আঞ্জাখন হোৱাত বেছি পৰ নালাগে। মই ইয়াতে হালধি অকণমান দি দিলোঁ আৰু মই এতিয়া এইখিনি উতলিবলৈ দিম। সকলোৱে হয়তো এইখন আঞ্জা বনাব জানে। অতি সাধাৰণ হয় আঞ্জাখন, চিম্পল, বেছি মছলাও ব্যৱহাৰ কৰা নাই। আৰু আঞ্জাখন বনোৱা হৈ গ'ল। দেখিছেনে কি ধুনীয়া হৈছে আৰু খাবলৈও জুতি লগা হৈছে। যিহেতু ঠাণ্ডাৰ দিন, সেয়েহে গৰম ভাতৰ লগত গৰমে গৰমে খাম মানে আমি গোটেই কেইজনেই খাম। আমাৰ ঘৰত আলহীও আহিছে, ভাবিলোঁ আজি এনেদৰে বনাই খুৱাওঁ। গতিকে আজিলৈ ভিডিঅ'টি এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।